মৰমৰ দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই এই চেনেলটোলৈ আকৌ স্বাগতম জনাইছোঁ। আজি তোমালোকক মই ছাত্ৰ জীৱন আৰু সমাজ সেৱা প্ৰবন্ধটো বুজাব ওলাইছোঁ। আটাই যাতে মনোযোগ দি শুনা। এই প্ৰবন্ধটো লিখিছে ডিম্বেশ্বৰ নেওগদেৱে। ছাত্ৰ জীৱন আৰু সমাজ সেৱা। এতিয়া ছাত্ৰ জীৱন আৰু সমাজ সেৱা কেনেকৈ হ'ল? ছাত্ৰ জীৱন, তোমালোকে এতিয়া ছাত্ৰ হৈ আছে, জীৱনটো তোমালোকৰ ছাত্ৰৰ লগত জড়িত হৈ আছে। গতিকে এই ছাত্ৰ জীৱনটোৱে তোমালোকে কেনেধৰণে সমাজ সেৱা কৰিব পাৰা, তাকে ইয়াতে নেওগদেৱে আমাক বুজাব ওলাইছে। ছাত্ৰ জীৱন শিক্ষাৰ সময়। শিক্ষা বুলিলে সুধা লিখা পঢ়া কৰিব পৰাকৈ নুবুজায়। শিক্ষাৰ বিষয়ৰ সীমা নাই। মানুহৰ জীৱনৰ লক্ষ্য কি কি কাম কৰিলে মানুহৰ জনম সাৰ্থক হয়, সাংসাৰিক জীৱনত কি উপায়েৰে কাম কৰিলে কৃতকাৰ্য হ'ব পাৰি, মুঠতে এনেবিলাক বিষয়ৰ জ্ঞানকে শিক্ষা বুলি ক'ব পাৰি। আৰু ছাত্ৰ জীৱনত আমি এইবিলাক কথাকে শিকিব লাগিব। তুমি বুজি পাইছা নিশ্চয়? ছাত্ৰ জীৱনত কি আমি শিকিব লাগিব, ছাত্ৰ জীৱনত আমাৰ কি জ্ঞান আহিব লাগে, এইখিনি হ'ল আমাৰ। এতিয়া ইয়াত এষাৰ কথা দিছে, পঢ়াই পঢ়ে ৰুৱে পাণ, এই তিনিয়ে নিশ্চিন্তে আন। এইটো আচলতে ব্যাখ্যা হিচাপেও আহিব। এইটো এটা ফকৰা যোজনাৰ নিচিনা লাইন দুটা। এতিয়া পঢ়াই মানে যিয়ে পঢ়ায়, যিয়ে শিকায়, শিক্ষাগুৰুবিলাকৰ কথা বুজাইছে। পঢ়ে, যিয়ে শুনে, শিক্ষা গ্ৰহণ কৰে, ছাত্ৰ ছাত্ৰীসকলৰ কথা কৈছে। ৰুৱে পাণ, আৰু পাণ ৰোৱা মানুহ। যিয়ে শিকায়, যিয়ে বুজে, যিয়ে পাণ ৰুৱে, এই তিনি ধৰণৰ মানুহে এই তিনিয়ে নিশ্চিন্তে আন, আৰু বেলেগ কথা চিন্তা কৰিব নালাগে। শিক্ষকসকলেও যেতিয়া বুজায় ছাত্ৰ ছাত্ৰীক, তেওঁলোকৰ ধ্যান হ'ব লাগে যিটো বস্তু বুজাইছে সেইটো ল'ৰা ছোৱালীয়ে আহৰণ কৰিব পাৰিছেনে নাই। যিখিনি অধ্যয়নত ছাত্ৰ ছাত্ৰীক বুজাব বিচাৰি আছে, সেইখিনি যেতিয়া বুজি পাব, তেতিয়া তেওঁৰ শিকোৱাৰ মৰ্যাদাখিনি বা শিকোৱাৰ সাৰ্থকতাখিনি আহিব। আৰু শিক্ষকে যেতিয়া বুজাই থাকে, সেই মুহূৰ্তত যেতিয়া শিক্ষাৰ্থী বা ছাত্ৰ ছাত্ৰীসকলে মনোযোগ দি শুনে, বুজে, আৰু সেইখিনিহে তেওঁলোকৰ সাৰ্থক হ'ব। ছাৰ বাইদেউসকলে বুজোৱাখিনি যেতিয়া ভাল ধৰণে বুজি পায়, তেতিয়া সেইটো শিক্ষাৰ সাৰ্থক হ'ব বুলি কৈছে। আৰু পাণ ৰোৱা মানুহজন একান্ত মনে ৰুব লাগিব। পাণ এবিধ এনেকুৱা বস্তু যাৰে তাৰে হাতেদি নহয় বুলি কয়, আমি শুনিছোঁহে বোলো। এতিয়া পাণ ৰুব লাগিলে একেবাৰে একান্ত মনেৰে মনোযোগ দি পাণ ৰুলেহে পাণ গছজোপা লহপহীয়াকৈ বাঢ়ি আহে বুলি কয়। এই তিনিওটা মানুহ একে সমান, যিয়ে পঢ়ায়, যিয়ে শুনে, আৰু পাণ ৰোৱা। এই পদন্তটিৰ জৰিয়তে আমি এনেকুৱাকৈ আহি পাব লাগিব যে আমি সদায় যিকোনো কাম কৰিলে শিক্ষকসকলেও যেতিয়া বুজায়, তেওঁলোকৰ লক্ষ্য হ'ব লাগিব তেওঁ বুজোৱা বস্তুখিনি ছাত্ৰ ছাত্ৰীয়ে আহৰণ কৰিব পাৰিছেনে নাই। আৰু যদি নোৱাৰে, তেতিয়াহ'লে তেওঁ শিকোৱাখিনিৰ কোনো মূল্য নাই। তেওঁ অকল বুজিলে নহ'ব, তেওঁ বুজোৱাখিনি ছাত্ৰ ছাত্ৰীয়ে আহৰণ কৰিব পাৰিব লাগিব, বুজি উঠিব পাৰিব লাগিব। তেতিয়াহে পঢ়ায় আৰু যিয়ে পঢ়ে, গোটেইখিনি কথা সুকলমে সাৰ্থক হ'ব পাৰে। এই নীতিবচনত পঢ়া ভাতৰ দৰে দুটা কথা কিতাপৰ পৰা আওৰাকৈ বুজোৱা নাই। ইয়াত পঢ়া কথাই শিক্ষা লাভ কৰা বুজাইছে। শিক্ষাৰ্থী অৰ্থাৎ ছাত্ৰৰ একাগ্ৰতা সঁচাকৈয়ে উন্নতিৰ ঘাই মন্ত্ৰ। এই অৱস্থাত মনৰ গতি একমুখী হ'ব লাগে। বহুমুখী হ'লে ছাত্ৰৰ ছাত্ৰত্ব শক্তি লোপ পাব খোজে। ছাত্ৰ হৈ ঘৰুৱা জঞ্জাল কিছুমান মূৰত জাপি ল'লে, নাইবা বাহিৰত হৈচৈ কোলাহল আদিত গা ঢালি দিলে, তেনে ছাত্ৰই নিজ জীৱনত উন্নতি কৰিব নোৱাৰে। এনেবিলাক কথাত কাল আৰু পাত্ৰভেদে বিচাৰ কৰি চলিব লাগিব। জ্ঞান অৰ্জনৰ কালত জ্ঞান বিতৰণ কৰিবলৈ যোৱাটো ন্যায় বুলিব নোৱাৰি। জ্ঞান অৰ্জনতহে তেওঁলোকৰ মন বহি থাকিব লাগিব। তোমালোকে বুজি পাইছা যে আমি পঢ়িলেই ছাত্ৰ নহয়, সেই কথাবিলাক যদি আমি মনোযোগেৰে বুজি লওঁ আৰু অৰ্জন কৰোঁ সেই জ্ঞানবিলাক, তেতিয়াহে আমি প্ৰকৃত ছাত্ৰ হিচাপে আমি স্বীকৃতি প্ৰদান কৰিব পাৰিম নিজকে। আৰু আজিৰ ছাত্ৰই কালি নাগৰিক হ'ব। গতিকে সেইকাৰণে ছাত্ৰ ছাত্ৰীসকলৰ ওপৰত অকণমান বেছিকৈ নজৰ দিয়া হৈছে। ছাত্ৰ জীৱনৰ শিক্ষা জীৱন্ত সংসাৰৰ বিষয়ে শিক্ষা। কমাৰ খালত গঢ়িবলৈ হ'লে আগতে জুই খালত গঢ়ি চাব লাগিব। সাঁতুৰিবলৈ শিকিবলৈ হ'লে পানীত ননমাকৈ নহয়। গতিকে ছাত্ৰ জীৱনত শিক্ষা নিষ্কৰ্মা অৰ্থাৎ কাকতৰ দূৰৰ পৰা বহি
ৰংচোৱা শিক্ষাও নহয়। এনে শিক্ষাই অবনোৱা বনোৱা কৰিব, এই ইয়াৰ উদ্দেশ্য। ছাত্ৰসকলে শালি ধানৰ বোকা মাটিত নেনামিব পাৰে, কিন্তু কঠীয়াতলিত হাল জুৰি চাব লাগিব, নহ'লে তেওঁলোকৰ কোনো শিক্ষাই হ'ব নোৱাৰে। শিক্ষাৰ শাৰীৰিক, মানসিক, নৈতিক, আধ্যাত্মিক আদি যিবোৰ ভাগ আছে, এই সকলোবিধৰে অনুশীলন অৰ্থাৎ চৰ্চা লাগে। আন বস্তুৰ দৰে ব্যৱহাৰত নলগোৱা স্থানতো মামৰে ধৰে। অভ্যাসৰ জুইশালত লৈ চাবই লাগিব, কিন্তু তেতিয়াও মনত ৰাখিব লাগিব যে সেই কাল শিকাৰ চলেৰেহে। এইটো ফাঁকিত কৈছে যে শিক্ষা জীৱনৰ জীৱন্ত সংসাৰৰ বিষয়ে আমাক শিক্ষা কৈছে যে কমাৰশালীত গঢ়িবলৈ হ'লে আগতে আমি জুইত গঢ়ি চাব লাগিব। লোহাৰ কথা কৈছে, দা কটাৰী যে বনায়, মানে আমি তাক ধাৰ হৈছে নে নাই তাক কমাৰশালীত দিয়াৰ আগতে তাই জুইশালত আগে গঢ়ে। জুইশালত যদি থাকে সেইটো মানে লোহাটো ভাল বেয়া, তেতিয়া কমাৰশালীত যি বনাব ইচ্ছা কৰে বনাব পাৰে। গতিকে সাঁতুৰিব শিকিবলৈ হ'লে পানীত ননমাকৈ কোনেও সাঁতুৰিব নোৱাৰে। সি মানে এনেই যিকোনো পদ্ধতিতে তেওঁ পানীত নামি সাঁতুৰিব লাগিব, তেতিয়াহে তেওঁ সাঁতোৰ বিদ্যাটো শিকিব। গতিকে আমি ছাত্ৰসকলে তাৰমানে অকল মানে স্কুলৰ শিক্ষাখিনি শিক্ষা নহয়, নানান ধৰণৰ শিক্ষা ল'ব পাৰে। যেনে খেতিয়কবিলাকৰ কথা কৈছে, তেওঁলোকে খেতিপথাৰতো শালি ধানৰ বোকা মাটিত তেওঁলোকে হাল বাব পাৰে। তেওঁলোকে হাল বালে শালি ধানৰ মানে বিষয়ে তেওঁলোকে জানিব। তেওঁলোকে যিকোনো খেতি কৰিলে খেতিপথাৰৰ বিষয়ে তেওঁলোকৰ জ্ঞান অৰ্জন হ'ব। গতিকে তেওঁলোকৰ মানে শিক্ষাৰ শাৰীৰিক, মানসিক, নৈতিক, আধ্যাত্মিক আদি যিবোৰ ভাগ আছে, আটাইবিলাকে অনুসৰণ বা চৰ্চা লাগে, তেতিয়াহে তেওঁ প্ৰকৃত শিক্ষাটো অৰ্জন কৰিব পাৰে। গতিকে মই আজি তোমালোকক এইখিনিলৈ বুজালোঁ। তোমালোকে মই ভাবিছোঁ আটাইয়ে বুজি পাবা। সকলোৱে তোমালোকে এইটো লৈ চাবা, আৰু তোমালোকে যদি কিবা বুজি নোপোৱা তেতিয়াহ'লে আকৌ তোমালোকে মোৰ নম্বৰটো তোমালোকে কল কৰিবা। আশা কৰিছোঁ যাতে আটাইয়ে তোমালোকে মনোযোগ দি শুনিছা।